মেলেং কপৰাধৰা বজাৰত ভোগালী মেলা। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মধ্য যোৰহাট উন্নয়ন খণ্ডৰ উদ্যোগত তিনিদিনীয়াকৈ মেলেং কপৰাধৰা সাপ্তাহিক বজাৰত স্থানীয় ৪৫টাৰো অধিক গ্ৰাম্য সংগঠনৰ সহযোগত অসমী ভোগালী মেলা ২০২৩ অনুষ্ঠিত হৈছে। ২৮ নং বালিচাপৰি পঞ্চায়তৰ সহযোগিতাত অনুষ্ঠিত উক্ত মেলাত থলুৱাভাৱে প্ৰস্তুত কৰা পিঠা, দৈ, ক্ৰীম, সান্দহগুৰি, কোমল চাউল, গুড়, হালধি আদিৰ লগতে মহিলাসকলে নিজে প্ৰস্তুত কৰা চাদৰ, গামোচা, মেখেলা আদি কাপোৰ বিক্ৰীৰ দিহা কৰিছে। লগতে প্ৰতিদিনেই মহিলাসকলৰ মাজত বিভিন্ন গ্ৰাম্য ক্ৰিয়া আৰু সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে মেলাৰ বাকৰিতে। উল্লেখযোগ্য যে গ্ৰাম্যাঞ্চলৰ এইসকল মহিলাই নিজ হাতে তৈয়াৰ কৰা বিভিন্ন সা সামগ্ৰীৰ এখন উচিত বজাৰ প্ৰদান কৰি মহিলাসকলক স্বাৱলম্বী, কৰ্মমুখী তথা আত্মনিৰ্ভৰশীল হ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেয়ে এইসকল মহিলাক উৎসাহিত কৰিবলৈ সমূহ ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। অভিযানৰ অন্তৰ্গত দ্বিতীয় বাৰ্ষিক এবাৰ অসমী ভোগালী মেলা আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ আমি 11, 12 আৰু 13 তাৰিখে 45টা গ্ৰাম্য সংগঠনৰ ইয়াত অংশগ্ৰহণ কৰিছে। এই গ্ৰাম্য সংগঠনবিলাকৰ যিখিনি তেখেতসকলে গোটত উৎপাদন কৰিছিলে, পিঠা পনা আৰু তেখেতসকলে যিখিনি হাঁহ কুকুৰা পালন কৰিছিলে সেইখিনি এই বজাৰত উপলব্ধ কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছে। এই তিনিদিনীয়া কাৰ্যসূচীত আমাক সহযোগ কৰিছে 28 নং বালিচাপৰি গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে গোটেই গাঁও পঞ্চায়তৰ সমূহ সদস্যবৃন্দই। ভোগালী মেলাৰ যি এই কাৰ্যসূচী আছে, এই কাৰ্যসূচীৰ লগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈ আছে। লগতে সদায় 2টাৰ পৰা সাংস্কৃতিক অনুষ্ঠান স্থানীয় আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলৰ ল'ৰা ছোৱালীসকলে অংশগ্ৰহণ কৰি আহিছে। তেনেকৈ কিছুমান কাৰ্যসূচী হাতত লোৱা হৈছে। সেই কাৰ্যসূচীখিনিৰ লগত সংগতি ৰাখি আচলতে আমি আত্মসহায়ক গোটৰ সেই ফূৰ্তি উল্লাহেৰে আগবাঢ়ি আহিবৰ কাৰণে আচলতে এই তিনিদিনীয়া মেলাখন আয়োজন কৰা হৈছে। এখন বহুত ধুনীয়া হয়। কালি আচলতে আমি প্ৰথম দিনাখন হিচাপে বহুত সাফল্যমণ্ডিত হৈছোঁ বুলি ক'ব লাগিব। আৰু বিশেষকৈ আমাৰ থলুৱা গাঁৱৰ ভিতৰৰ পৰা ওলাই অহা আত্মসহায়ক গোটৰ বাইদেউসকলক সঁহাৰি জনাওক, উৎসাহিত কৰক আৰু অনুপ্ৰেৰণা জনাওক।